তোমাক এটা কথা হ'ল তোমালোকৰ ব্যক্তিগত কথা কিন্তু এই কেছটোৰ লগত ৰিলেটেড তোমালোকৰ দেউতাই তোমালোক দুজনীৰ নামত আজিৰ পৰা 20 বছৰৰ আগতে ফিক্স কৰা টকা উলিয়াইছে কিয় মোৰ বিয়াৰ বাবে বিয়াখনটো সৰুকৈও পাতিব পাৰিলা দেউতাক প্ৰেছাৰ নিদিয়া হ'লে চাগে দুজনী তোমালোকৰ মাজত থাকিলে আচলতে টকাখিনি জয়ন্তক দিবলৈ জয়ন্ত মানে মোৰ হ'ব লগাজন তাৰমানে যৌতুক বিচাৰিছে এয়াতো ক্ৰাইম নহয় আচলতে তাৰ চাকৰিটোৰ বাবে দেউতাকে ধাৰ কৰি বহুত টকা দিলে আৰু সেই ধাৰখিনি মাৰিবলৈ আমাৰ দেউতাৰ টকাৰ কথাটো মানি লৈছে কিন্তু দেউতা আই এম সৰি টু সে তোমাৰ হ'ব লগাজনক আচলতে এৰেষ্ট কৰিব লাগে কি কিন্তু তেনেকুৱা মই একো নকৰোঁ তাক বুজাবা টকা নোলোৱাকৈ বিয়া কৰাব টকাৰ লোভ মানুহৰ বাঢ়ি যায় এতিয়া 11 লাখ কাইলৈ বিয়াৰ পিছত 20 লাখ মই গৈ থাকোঁ নামটো কি আছিলে জোনালী এটা কথা মনত ৰাখিবা জোনালী মনেৰে কৰা সম্পৰ্কহে দীঘলী টকাৰে কৰা সম্পৰ্কৰ আয়ুস বৰ কম